Good morning friends. আজি ব্লগটো বিছনাৰ পৰা আৰম্ভ কৰিছোঁ। শুই উঠিছোঁ এতিয়া। বতৰ বহুত বেছি বেয়া। আজি দেৰিয়ে হৈছে উঠোঁতে। বিছনাখন পাৰি ল'ম। আজি যিহেতু উৰুকা বিহুৰ বজাৰ, গতিকে দেউতাই বজাৰৰ পৰা এইসমূহ পাচলি কিনি মেলি আনিছে। আৰু এয়া মাংস। মায়ে এয়া ধুই আছে। আৰু এতিয়া মই গা চা ধুই মেলি আজৰি হৈ গ'লোঁ। আৰু আমাৰ এইফালে অকণমানটো শুই আছে। আৰু মায়ে এইফালে এইবিলাক চাফা কৰি আছে। আৰু এইবিলাক এতিয়া মই চব্জি বনাম, মাংস বনাম। এইয়া এতিয়া মই মাংস ফ্ৰাই কৰি আছোঁ আৰু আনফালে ভাতটো পাতি দিছোঁ। এতিয়া মাংসখিনি অকণমান ফ্ৰাই কৰি ইয়াতে আলু বিলাহী দি অকণমান আৰু জোল কৰি দিম। আৰু ইফালে ভাতটো হ'লেই এতিয়া ইয়াতে মই দাইল পাতি দিম। আৰু এয়া আলু মিক্স কৰি দিলোঁ। পানী অকণমান দি উতলাই এতিয়া আৰু মই এইখিনি অলপ সিজিবলৈ দি নমাই থৈ দিম। এইফালে আমাৰ শুনমনে মাম খাইছে অ'। খাইছানে? এইবে এইবে খাই দিয়া, খাই দিয়া, খাই দিয়া, খাই দিয়া। বা খাই থাকা দেই। আমাৰো ভাত খাব পৰা হৈ গ'ল। এয়া মোৰ থালি ৰেডি হৈ গ'ল। ভাত, মাংস, মৰিচা, দাইল, সৰু বিলাহী দিয়া টেঙা, এয়া আছে মগুৰ চাটনি, কাচকল ফ্ৰাই, তিয়ঁহ, পিঁয়াজ। তেন্তে এতিয়া ভাতটো খাই লওঁ। খাই বৈ অলপ ৰেষ্ট ল'লোঁ। আমাৰ কেলে চিঞৰিছা? দেখাই দিয়া চোৱা। এইবে উৎপতীয়া এইবে এইটো এতিয়া আমি জেতুকা আনোগৈ ব'লা। জেতুকা পিচিম ব'লা। আমি জেতুকা আনিম, তেতিয়াহে বিহু বিহু লাগিব হয়নে? বিহু বুলিলে জেতুকা। এইজোপা আমাৰ ঘৰৰ জেতুকা। এইজোপা দেখাই দিছোঁ ওচৰৰ পৰা। বহুত ডাঙৰ গছ। দেখিছা জেতুকা দেখিছা? আমাৰ সোণ মানুহে ল'বানে? কাৰোবাক প্ৰয়োজন হ'লে নিবহি পাৰিব আৰু ঢেৰ আছে। ওলাই দিয়া এইফালে। আৰু এয়া জেতুকা পিচি কৰি মেলি হৈ গ'ল। এতিয়া আৰু লগাব লাগে ধুনীয়া ধুনীয়াকৈ। এতিয়া এইখনৰ পৰা আৰম্ভ কৰিম। এইখন কোনোবাই লগাই দিব আৰু লগোৱা মই লগাব লাগিব। এইখনত গোটেইখন ফুল লগাই দিলে কিনো ন? লগালে লগোৱা ভাল লাগিব ন? এইফালে আমাৰ টিকলা চাই দিয়া মালে নেচাই তললৈ চাই আছে। কি এয়া হৈ গ'ল জেতুকা লগাই। আপুনি লগত এনেকৈ লগাব দেই জেতুকা বুলি। কিমান ৰং দেখিছেনে? ইমানেই ৰং বহুত ধুনীয়া ৰং ধৰিব দেখোঁতে গৈ। কিনো এয়া আইতা আৰু নাতি এয়া খেলি আছে। সেইটো চালেগে আকৌ ৰং ধৰি গ'ল। এয়া চক কিমান ধুনীয়াকৈ ধৰিছে।
একদম ৰঙা হৈ গৈছে দেখা দিছোঁ ভালকৈ ওচৰৰ পৰা এইটো আৰু এইখন হাতত এইটো ইমান ধুনীয়া গোন্ধ একদম আহিলা এয়া কি বুলি কয় মাখিয়তী আনিছে আৰু এয়া মুনু নবৌ মুনু কাক আছে মেহেন্দি দেখাই দিয়া মেহেন্দি বা ধুনীয়া লাগিছে দেই ছোৱালীজনী